হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ ভালেই। বহুদিনৰ মূৰত আকৌ এটা ব্লগ লৈ আহিছোঁ আপোনালোকৰ ওচৰত। এতিয়া 3 বাজিছে, ৰাতিপুৱাৰ পৰা একো খোৱাই নাই। পটককৈ ভাতকেইটা বনালোঁ, অকণমান চব্জি বনালোঁ। দেখুৱাম বাৰু আপোনালোকক কি খাইছোঁ। আৰু মানে এনেকুৱা হ'ল, বহুত দিন হ'ল একেৰাহে ডিউটি কৰি আছিলোঁ আৰু ইমান ভাগৰুৱা হৈ গৈছিলোঁ। আজি পূৰা শুলোঁ। 1 বজাতহে উঠিছোঁ। 1 বজাত উঠি গোটেই ৰুম চাফা কৰিছোঁ, কাপোৰ ধুইছোঁ। ধুই এতিয়া অকণমান ৰক্ষা আৰু ভাতকেইটা খাই লওঁ। ৰাতিপুৱাৰ পৰাতো একো খোৱাই নাই। ঠিক আছে, চাই থাকিব ইয়াৰ পাছত কি কৰোঁ। আজি ভালকৈ একোৱে নবনালোঁ। অকণমান পনীৰ বনালোঁ, লগতে অকণমান আচাৰ, নেমু এনেকৈয়ে। ভাত পানী খালোঁ, খাই ৰিলচ বনালোঁ দুটামান। ভাবিলোঁ সময় পাওঁতে অকণমান ৰিলচকে বনাওঁ কিবা এটা। আৰু ভিডিঅ' নবনোৱা বহুত দিন হ'ল। মই এইটো মাহত মানে আজি 3 নম্বৰটো অফ লৈছোঁ মই। আৰু 2 নম্বৰটো অফ লোৱা ভিডিঅ'টো মই এডিট কৰিবলৈকে নহ'ল, সেইদিনাখন বনোৱা ভিডিঅ'টো। আৰু 1 নম্বৰ যোনটো অফ লৈছিলোঁ, সেইদিনাখন এটা ভিডিঅ' বনাইছিলোঁ, সৰু ভিডিঅ' আৰু যিটো আপোনালোকে দেখা পাইছে মেলা চাবলৈ গৈছিলোঁ। তাৰ পিছত এইটো এটা 3 নম্বৰ অফ। আজিতো দিনটো শুওঁতেই গ'ল আৰু এতিয়া গধূলি সময়ত অকণমান এতিয়া ভিডিঅ' বনাইছোঁ, ৰিলচ চিলচ 2-এটা বনাইছোঁ। সেইবাবে অকণমান এয়া সাজি কাচি আছোঁ। ঠিক আছে, আপোনালোকক যি পাৰোঁ তাকে দি যাম আৰু। এই অফ হ'লেহে অকণ ভিডিঅ' দিব পাৰোঁ। তাৰ বাহিৰে মানে সময়ে নোলায়। ৰাতিপুৱা যাওঁ, ৰাতি আহোঁ, ৰাতিপুৱা যাওঁ, ৰাতি আহোঁ, এইটোৱে ছিষ্টেম হৈ আছে। কি কৰিব মানে, কাম কৰিলে কামেই কৰি থাকিব লাগিব। মানে 2-3টা কাম কৰিব নোৱাৰি আৰু চাকৰি কৰিলে। ঠিক আছে, এতিয়া চাওক বাহিৰলৈ। এতিয়াও ৰ'দ মানে। মই আহিছিলোঁ বজাৰলৈ, দুটামান বস্তু ল'লোঁ। ইভিনিং কিবাকিবি খাবলৈ মন যায়। এয়া আনিলোঁ দোকানৰ পৰা এইবিলাক। আৰু মোৰ কাৰণে এইটো ৰিলচ বনালোঁ। তাৰপিছত দোকান গ'লোঁ, দোকানৰ পৰা এয়া ঠাণ্ডা আনিলোঁ। এয়া ভণ্টিৰ বাবে আংকল চিপছ, তাইলৈ সৰু আনিছোঁ দেই, টিকলা 2টা মানে। আৰু মোৰ নিজৰ কাৰণে ডাঙৰ। এনেকুৱা নহয় মানে দোকানখনতে নাপালোঁ তেনেকুৱা। তাই আকৌ মনতে ভাবিব পাৰে, ভাবিছে নি? খাওঁ আৰু এনেকেই। আগৰ ৰুমটো এৰি দিলোঁ। এইটো হৈছে নতুন ৰুমৰ ভিডিঅ'। মই ইউনিফৰ্মতে ভিডিঅ' কৰি আছোঁ, কাৰণ একেবাৰে সময় নাই। আগবেলা ডিউটি কৰি পিছবেলা এয়া ৰুম শ্বিফ্ট কৰিছোঁ। এইটো ৰুম নহয়, এটা ডাঙৰ ঘৰ হয়। আৰু আগৰটোতো এটা সৰু ছিংগুল ৰুম আছিলে, বহুত অসুবিধা আছিল। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ ভালেই। বহুদিনৰ মূৰত আকৌ ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। মাজতে বহুত দিন গেপ হৈ গ'ল, কাৰণ অকণমান বিজি আছিলোঁ আৰু সেইবাবে কোনো ধৰণৰ ভিডিঅ' বনাব পৰা নাছিলোঁ। আজি ভাবিলোঁ অকণমান ভিডিঅ' বনাওঁ, কালিলৈ অফ আছে। আৰু সেইবাবে ভাবিলোঁ অকণমান দেৰিলৈকে থাকিলেও একো প্ৰব্লেম নাই। অফ থাকিলে মানে অফৰ আগদিনাখন দেৰিকৈ শুলেও একো দিগদাৰ নাই আৰু। ঠিক আছে, বহুত দিন এনেকৈ কথা পতা নাই। আকৌ মানে নিজকে অকণমান কেমেৰা ফ্ৰেণ্ডলি হ'বলৈ আকৌ মানে পাহৰি গৈছোঁ কেনেকৈ কথা ক'ব লাগে, এনেকুৱা হৈ গৈছে। ঠিক আছে বাৰু, আজি এতিয়া কি বনাম, কি কৰোঁ আপোনালোকক দেখাম। ভিডিঅ'বিলাকটোতো এনেকুৱাই আছিলে, অকণমান ভ্লগ, অকণমান খানা বনোৱা, এনেকুৱাই আৰু। বেলেগটোতো একো তেনেকুৱা। নতুন ৰুমটোত আহিয়ে অলপমান বজাৰ কৰিলোঁ, কাৰণ একো বজাৰেই নাছিল ৰুমত। এতিয়া ভাবিছোঁ অকণমান ঘৰৰ নিচিনাকৈয়ে থাকিম। ছিংগুল ৰুম এটাত ঘৰ বুলি ভাবিব নোৱাৰি। যেনে তেনে আছিলোঁ আৰু, কাৰণ ইমান তাত খানাও বনাবলৈ অকণমান অসুবিধা হয় 2জন মানুহৰ কাৰণে। সেইবাবে এতিয়া আৰু এনেকৈয়ে থাকিব লাগিব। আপোনালোকে মোক আশীৰ্বাদ কৰিব, মই যাতে ভালকৈ আগুৱাই যাব পাৰোঁ। লগতে অলপমান শাক পাচলিৰো বজাৰ কৰিলোঁ, কাৰণ আপোনালোকক কৈছোঁৱে ৰুমত একোৱেই নাই। বস্তুকেইটা অকণমান চিজিল কৰি ল'লোঁ। আৰু আপোনালোকে ভাবিছে চাগে বেকগ্ৰাউণ্ডটো কেনেকৈ চেঞ্জ হৈ গ'ল, এইটোতো বেকগ্ৰাউণ্ড নাছিলে, এনেকৈ ভাবিছে চাগে।
কথাটো হয়, ব্ৰেকগ্ৰাউণ্ড চেঞ্জ হৈ গ'ল। মই মোৰ ৰুমটো চেঞ্জ কৰিলোঁ। আগতে এটা ছিংগুল ৰুমত আছিলোঁ মই, এতিয়া এটা ঘৰে লৈ ল'লোঁ। আৰু ছিংগুল ৰুমটোত মানে এনেকুৱা হয়, থাকিবলৈ অকল এজন মানুহে পাৰে, কিন্তু দুজন হৈ গ'লে অকণমান অসুবিধা হৈ যায় থাকিবলৈ মেলিবলৈ। আৰু ছোৱালী মানুহ থাকিলে অকণমান বস্তু সৰহ হৈ যায়। আৰু আগতে মই ভাত পানী বনাই খোৱাও নাছিলোঁ, ইমান মানে একো ৰাগ জঞ্জাল নাছিলে। যেতিয়াৰ পৰা ভণ্টি আহিলে তেতিয়াৰ পৰা খানা বনাবলৈ ষ্টাৰ্ট কৰিলোঁ ৰুমত। তেতিয়াৰ পৰাই মানে অকণমান অসুবিধা চলি আছিলে, দুজনীৰে অকণমান দিগদাৰ হয়, যিহেতু তাই পঢ়ি আছে, পঢ়িবৰ কাৰণেও অকণমান অসুবিধা হয়, দুটা ৰুম লাগে। বা মই শুই থাকিলেও তাই পঢ়ি থাকিলে মোৰো অকণমান ডিষ্টাৰ্ব হৈ যায় ধৰক। এনেকুৱা আৰু সেইবিলাক অসুবিধাৰ কাৰণে মই ৰুমটো অকণমান চেঞ্জ কৰিলোঁ। আৰু ছিংগুল ৰুমত আৰু এটা অসুবিধা আছে, যেতিয়া ঘৰৰ পৰা মা দেউতা আহে ধৰক, কোনোবা ফেমিলি আহে, তেতিয়া থাকিবলৈ অকণমান অসুবিধা হয়। সেইবাবে ভাবিলোঁ অকণমান ভালকৈ থাকোঁ যেতিয়া। সেইটোৱে আপোনালোকক মই দেখাম মোৰ হোম ট'ৰ বুলিয়ে কৈছোঁ, কাৰণ কেইবাটাও ৰুম আছে, মানে এখন ঘৰ আৰু সৰু এটা ফেমিলি থাকিব পৰা ঘৰ। মই আপোনালোকক দেখাম, কাৰণ মোৰ কোনো ধৰণৰ এতিয়া ফাৰ্নিচাৰ নাই, লোৱা নাই তেনেকৈ। যেতিয়া হ'ব গোটেইখিনি আপোনালোকক দেখাম ভালকৈ। এতিয়া এনেকেই যি দেখিছে আৰু কিনো আছিলে ধৰক, এটা সৰু ৰুমত ইমান বেছি বস্তু নাছিলেও মোৰ নিজৰ। এতিয়া বনাবলৈ আহিছোঁ খানা, আৰু এইফালে একদম একেবাৰে চিজিল নাই। মোৰ এই ঘৰটোত অহা 10 days হৈছে আজি, কিন্তু মই ভালকৈ একেবাৰে চিজিল কৰিবলৈ পৰাই নাই, কাৰণ এদিনো মই ছুটি বা অফ লোৱা নাছিলোঁ। কালিলৈহে ল'ম। কালিলৈ অকণমান চিজিল কৰিব লাগিব। এতিয়া এনেকেই যেনে তেনে চলি আছোঁ, চাই থাকিব। গেছত চব্জিখিনি উঠাই মই উলিয়াই ল'লোঁ এমুঠি ঢেকীয়া শাক আৰু বিলাহী। কি বনাম চাই থাকিবচোন। ঢেকীয়া শাক মই ইমানখিনি নলওঁ, ইয়াৰে কেইটামান মানে পাতহে লওঁ। এইফালে বিলাহী আৰু ঢেকীয়া শাকো কাটি ল'লোঁ। মোৰ এই ভিডিঅ'টো ইমানতে মই সামৰণি মাৰিম, কাৰণ মোৰো বহুত ভাগৰ লাগিছে। এয়া চাওকচোন, হৈ গ'ল। এইফালে মোৰ কাৰণেও দালি বনাই ল'লোঁ, এইফালে ভণ্টিৰ কাৰণেও মাছ বনাই হৈ গ'ল। মোৰ এই সৰু ব্লগটো চাই আপোনালোকে কেনে পালে তলত কমেণ্ট কৰি জনাব। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে আপোনালোকে নাপাহৰিব। শুভৰাত্ৰি।